নমস্কাৰ লেটস বি ক্ৰিয়েটিভ উইথ পাৰ্কি আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু দেখিছে আজি মই ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকৰ লগত আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম ফ্ৰুট কাষ্টাৰ্ড আৰু লগতে মোৰ পাকঘৰত থকা দুটামান প্লাণ্টটো আপোনালোকক দেখুৱাম। মই পাকঘৰটো সজাই থৈ ভাল পাওঁ এনেকৈ ইয়াত দেখিছে চাগে ওপৰত এইটো এটা প্লাণ্ট আৰু আছে দেখুৱাম আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে বেছি সময় নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতে দেখুৱাইছোঁ মই বনোৱা ফ্ৰুট কাষ্টাৰ্ডখিনি। ইয়াৰ বাবে মই লৈছোঁ এগিলাচ গাখীৰ আৰু লৈছোঁ ভেনিলা ফ্লেভাৰ কাষ্টাৰ্ড পাউডাৰ। মই এগিলাচ গাখীৰত ডাঙৰ চামুচৰ 1 চামুচে লৈছোঁ ভেনিলা কাষ্টাৰ্ড আৰু এইখিনি এতিয়া অলপমান ঠাণ্ডা গাখীৰত মিক্স কৰি ল'ম ভালকৈ। আৰু এতিয়া এটা চচপেনত গাখীৰখিনি গৰম কৰি ল'ম। গাখীৰখিনি যেতিয়া অলপমান উতল আহিব তেতিয়া ইয়াত কাষ্টাৰ্ডখিনি ঢালি দিম গুলি থোৱা আৰু এতিয়া ইয়াক ভাল ধৰণে লৰাই থাকিব লাগিব। প্ৰায় 2-3 মিনিট এনেকৈ লৰাই থকাৰ পাছতে কাষ্টাৰ্ডখিনি হৈ যাব আৰু এতিয়া গেছটো অফ কৰি দিম আৰু এতিয়া মই কাটি থোৱা ফ্ৰুটছকেইটা দি দিম। মই অলপমান আম লৈছোঁ আৰু লগতে এটা আপেল। এতিয়া গোটেইখিনি এটা বাউলত ভালকৈ ঢালি দিম। ইয়াত আপোনালোকে খাই ভাল পোৱা যিকোনো ফল মূল ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া বনাই থোৱা কাষ্টাৰ্ডখিনি ইয়াৰ ওপৰত ঢালি দিছোঁ। পুনৰখিনি ভালকৈ মিক্স কৰি ল'ম আৰু ইয়াক আধা ঘণ্টাৰ কাৰণে মই ফ্ৰিজত ৰাখিম। আৰু এয়া আধা ঘণ্টাৰ পাছত এয়া কাষ্টাৰ্ডখিনি ৰেডি হৈ গ'ল। একেবাৰে সহজ আৰু খাবলৈও খুব ভাল হয়। এই গৰমৰ দিনত খায়ো ভাল লাগে এনেকৈ। আৰু এতিয়া দেখাওঁ মোৰ কিচেনত থকা প্লাণ্টকেইটা। এইটো এটা মই নিজে বনোৱা হেঙিং প্লাণ্টাৰ। জোতৰ ৰছী দি এনেকুৱা পুৰণা এটা বাস্কেট আছিল তাত বান্ধি দিলোঁ আৰু এয়া এটা ধুনীয়া প্লাণ্টাৰ ৰেডি হৈ গ'ল। মই মোৰ পাকঘৰটো সজাই ৰাখি খুব ভাল পাওঁ কাৰণ পাকঘৰতে যেতিয়া প্ৰায়খিনি সময় পাৰ হয় আৰু কামৰ মাজে মাজে যেতিয়া সেউজীয়াবোৰ দেখোঁ তেতিয়া মনটো ভাল লাগি যায়। সেইকাৰণে মই পাকঘৰত কেইবাটাও প্লাণ্ট ৰাখি থৈছোঁ। এইটো এটা মানি প্লাণ্ট ৰাখিছোঁ আৰু এটা কেটলিৰ ভিতৰত এনেকৈ ভৰাই ৰাখিছোঁ। আৰু এইফালে মোৰ চিংক এৰিয়াৰ ওচৰত 3টা বটলত মই প্লাণ্ট ৰাখি থৈছোঁ। চিংগনিয়াম আছে, এইটো লাকি বেম্বো আৰু হৈছে কটন এটা প্লাণ্ট। এইটো কৰ্ণাৰ মোক খুব ভাল লাগে প্লাণ্টখিনিৰ কাৰণে। আৰু ইয়াত ৰাখিছোঁ এটা উইণ্ডচেম খিৰিকীত। যেতিয়া বতাহ দিয়ে ইয়াৰ শব্দটো খুব ধুনীয়া লাগে শুনিবলৈ। আৰু এইখিনি আছিল মোৰ কিচেনত ৰখা প্লাণ্ট। আজিৰ ভিডিঅ'টোত চাই কেনেকুৱা পালে মোক জনাব। ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।